কিমানত ল'লি হাজাষ্ট কিমানত 120 এটাত নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ গাইজ আজি শিৱৰাত্ৰি আপোনাৰ সকলোৱে গমেই পায় চ' আজি শিৱৰাত্ৰি উপলক্ষে আমি গৈ আছোঁ মই আৰু মোৰ লগৰটো আপোনালোকক দেখাই আছোঁ চ' মোৰ লগৰ চ' আমি গৈ আছোঁ দেওশাললৈ গৈ আছোঁ বাইকত গৈ আছোঁ আমি তাতে কেনেকুৱা পৰিস্থিতি হয় কেনেকুৱা পৰিৱেশ আপোনালোকক দেখুৱাম চ' আপোনালোকে চাই থাকিব কিবা এটা কৈ দিয়া ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ লগত এনজয় কৰক হয় চ' আপোনালোকক দেখাই আছোঁ চ' গাইজ এবাৰ বাইক চলাইছোঁ মই লগৰটো পিছফালে বহিছে এই হেলমেট লগাইছোঁ আজিকালি হেলমেট নলগালে বহুত দিগদাৰ হয়নে চ' লগাইছোঁ দুটা লগাব লাগে কিন্তু আমি এটাই লগাইছোঁ গৈ আছোঁ আপোনালোকে চাই থাকিব চ' গাইজ আমি জাগিৰত পাৰ হ'লোঁ এতিয়া গৈ আছোঁ এতিয়া আকৌ মোৰ লগৰটোৱে বাইক চলাইছে মই ইমান চলাব নোৱাৰোঁ বহুত ধূলি উঠেতো চকু অলপ এইটো হয় চ' গৈ আছোঁ সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি গাইজ এই আপোনালোকে দেখি আছে এইটো নগাঁও কাগজ কল এই আপোনালোকে দেখাই আছোঁ পেপাৰ মিল এয়া চাওক আপোনালোকে চ' গাইজ আমি আহি পালোঁ দেওশাল আপোনালোকৰ ভিতৰৰ পৰিৱেশ সকলো দেখুৱাম চ' আপোনালোকে চাই থাকিব আমি গৈ আছোঁ ভিতৰলৈ চ' গৈ আছোঁ আমি গৈ আছোঁ আপোনালোকে দেখি আছে দেওশালৰ পৰিৱেশ চ' চাই থাকক এইটো দেওশালৰ আপোনাৰ ফ্ৰণ্টৰ এইটো হয় আপোনালোকে চাওক চকাই চাওক ভিৰ কেনেকুৱা চাওক মানুহৰ ভিৰ কেনেকুৱা চাওক আপোনালোকক দেখুৱাইছোঁ দেওশালৰ পৰিৱেশ চ' মই ভিতৰত যাব নোৱাৰোঁ কাৰণ আমাৰ অলপ অসুবিধা সেইবাবে মই ভিতৰত সোমোৱা নাই চ' আপোনালোকক যিমান পাৰোঁ মই বাহিৰৰ পৰা দেখাব চেষ্টা কৰি আছোঁ চ' আপোনালোকে চাই থাকিব বহুত মানুহৰ ভিৰ ভালকৈ কেমেৰা ধৰিবও নোৱাৰোঁ কেমেৰা ওলাবও নোৱাৰোঁ হেঁচা ঠেলা বহুত চ' যিমানখিনি পাৰোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব মই চেষ্টা কৰিম চ' আপোনালোকে চাই থাকিব চ' আপোনালোকে দেখি আছে কি সুন্দৰ সুন্দৰ সামগ্ৰী চব কাপোৰৰ মাৰ্কেট আপুনি যেনেকুৱা বস্তু বিচাৰে সেনেকৈ পাব ঠিক ইয়াতে সকলো সামগ্ৰী পাব আপোনালোকে বহুতো কম দামত চ' আপোনালোকে প্ৰাইচ চাওক চ' মানে কেমেৰা কৰিব দে বকৰাই দিয়ে এই বস্তু ল'ব সোমাইছে এই চাওক কিমান ভিৰ একো দেখাবই নোৱাৰোঁ চাওক কি কটাৰী ল'ম বুলি কৈছে কিবা চ' সি দাম দৰ কৰি আছে মই আপোনালোকক দেখাই আছোঁ ল'বা নেকি এইটো হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে
কিমানত ল'লি হাজাষ্ট কিমানত 120 এটাত চ' ইমান সুন্দৰ চা এবাৰ দেখা দিয়া 120 ফাইনেলি যাব ওলাইছোঁ ইমান ভিৰ চ' গাইছ আমি যাব ওলাইছোঁ এতিয়া ঘৰত নাযাওঁ আমি মোৰ লগৰটোৰ ভণ্টি জাগিৰতে ইয়াতে বিয়া হৈছে চ' আমি তেওঁলোকৰ ঘৰত গৈ আছোঁ ত' তাতেও আপুনি দেখাম কিবা অলপ আপোনালোকক যিখিনি পাৰোঁ চ' চাই থাকিব আমি জল্দি আহিব লগা হ'ল লগৰটোৰ হেলমেটটো গাড়ীতে পাহৰি গ'ল সি ভাবিল ক'ৰবাত এৰি থৈ আহিলোঁ চাগে চ' তাৰ বাবে আমি জল্দি আহিব লগা হ'ল চ' পালোঁ হেলমেটটো কোনেও নিয়া নাই চ' আমি এতিয়া যাওঁ আপোনালোকে চাই থাকক গৈ আছোঁ লগতে জাপি ল'লে মই একো নল'লোঁ বহুত ভিৰ সেইকাৰণে একো নল'লোঁ এয়া গৈ আছোঁ তাইৰ ভণ্টিৰ ঘৰতলৈ গৈ আছোঁ আমি এতিয়া জাপিটো তাৰ ভাগিনৰ কাৰণে লৈছে ভাগিনৰ বাবে নহ'লে আকৌ ক'ব মামা কি আনিলা বুলি সেইবাবে লৈছে তাক দিম তাই কি কৰে আপোনালোকে দেখুৱাম জাপিটো দিওঁতে চ' আপোনালোকে চাই থাকিব প্লিজ আৰু যিমান পাৰে আমাক ছাপৰ্ট কৰিব আপোনালোকৰ মাজলৈ আমি নতুন নতুন ভিডিঅ' আনিম চেষ্টা কৰি থাকিম চ' চাই থাকিব আমাৰ ভিডিঅ'টো চ' আহি পালোঁ আমি এই ভাগিনক দিলে কি সুন্দৰকৈ লৈছে চাওক ইপানে চোৱাচোন এবাৰ ইপানে চোৱা বাবু হাই দিয়া হাই বুলি কৈ দিয়া হাই বুলি কোৱা সি লাজ কৰিছে এই চাওক জাপিটোলত কি সুন্দৰ খেলি আছে ছাৰ বাবু কি হয় এইটো কি হয় কৈ দিয়া জোৰকে কৈ দিয়া জোৰকে কোৱা ডাপি এইটো কি কৰে বাবু এইটো কি হয় জাপি ফাইনেলি আমি যে আহিছোঁ জাগিৰোডত তাৰ ভণ্টিৰ ঘৰত মানে মোৰো ভণ্টি আহি পাইছোঁ তাই ক'ৰবাত যাব পূৰা সাজি কাচি ওলাই আছে এই চাওক আপোনালোকক দেখাই আছোঁ এই চাওঁ এবাৰ এইটো চাওঁ আমাৰ ভণ্টি ক'ত যাবা সাজি কাচি কিবা ক'বানে এই চাওক মায়েকক কিবা সোধা বাবে এই চাওক জুমি চাই বাবু কিবা ক'বা তুমি কি ক'বা কোৱা নকয় লাজ কৰিছে আমাক এতিয়া প্ৰসাদ খাব দিছে ভণ্টিয়ে এয়া মামা ভাগিন একেলগে খাই আছে এয়া মামা ভাগিন এয়া মামাকে ভাগিনক খুৱাই দি আছে ইমান মৰম এয়া মই খাওঁ এতিয়া চ' গাইছ আমি এতিয়া তাৰপৰা ওলাই আহিলোঁ এতিয়া হোটেলত সোমাইছোঁ অলপ কিবা খাই ঘৰলৈ যাওঁ মোৰো গাটো ভাল লগা নাই তো লগৰটোৰো কিবা অলপ কাম আছে বোলে ঘৰত আৰু দেৰি হৈছে তো যাওঁ চ' গাইছ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বটনটো ক্লিক কৰি দিব চ' তেতিয়া আপোনালোকে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব চ' আজিলৈ ইমানে গুড নাইট চ' বাই